নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাব। আৰু ভোগালী বিহু বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল আপোনালোকলৈ। আৰু এতিয়া মই গা পা ধুই আহিলোঁ আৰু মা দেউতাক সেৱাও কৰিলোঁ। ভাবিছোঁ এতিয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি বতৰটো খুব বেয়া, বহুত বেছি ঠাণ্ডা পৰিছে আৰু এতিয়া আমাৰ খুৰীহঁতো আহিছে। তেনেহ'লে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মাংসতে অপৰহ মাংস মিলায় দুখতে মানয়হি অন্ধকাৰ প্ৰায় পৰ্বতীয়া যায় অবিচাৰে বিপৰীত বিচাৰা অবিচাৰ। এয়া মই এতিয়া জলপান ৰেডি কৰিছোঁ। এতিয়া আমি আহিছোঁ, আমাৰ গাঁৱতে আছে আজি সাংস্কৃতিক সন্ধিয়া চাবলৈ আহিছোঁ। আৰু এফালে মাও আহিছে, মায়ে মই আহিছোঁ। দিনতে খেল ধেমালি হ'ল আৰু এতিয়া ৰাতি প্ৰগ্ৰেম হ'ব। তেনেহ'লে ভিডিঅ'টো চাই থাককচোন। খেল পৰিচালনাৰ ক্ষেত্ৰত আমাক সহায় কৰা আমাৰ কোঁৱৰডিঙীয়া গাঁৱৰ সন্মানীয় মহিলা বিউটি কোঁৱৰ ডাঙৰীয়ানীক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ কোষাধ্যক্ষ দীপু দিহিঙীয়ে। দ্বিতীয় স্থান লাভ কৰিছিল আমাৰ ৰাজনন্দিনী দিহিঙীয়া। তেওঁক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেওঁৰ পুৰস্কাৰ দিবৰ বাবে আমাৰ আনন্দ দিহিঙীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। তৃতীয় স্থান লাভ কৰিছিল আমাৰ দৰ্শনা দিহিঙীয়া। তেওঁকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। দৰ্শনা দিহিঙীয়া বঁটাটো প্ৰদান কৰিবৰ বাবে আমাৰ দুলেশ্বৰ সিং ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমি এবাৰ খ শাখাৰ প্ৰথম স্থান লাভ কৰা বন্দীপ দিহিঙীয়াক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেওঁক এই বঁটাটো প্ৰদান কৰিব আমাৰ অৰ্চনা বৰুৱা বাইদেৱে। দ্বিতীয় স্থান লাভ কৰিছিল দৌৰ প্ৰতিযোগিতাৰ খ শাখাত স্বৰাজ বৰুৱা। তেওঁকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেওঁকে বঁটাটো প্ৰদান কৰিব আমাৰ বিউটি কোঁৱৰ ডাঙৰীয়ানীয়ে। তৃতীয় স্থান লাভ কৰিছিল
মাতে দিবানে সদায় বাড়িরে পাছৰে আমি বুলিয়ালে নাই তুমি জানালে প্ৰেম কৰিব জানিলেই নহ'ব ককাইটি মন ভুলাব পাৰিলেই নহ'ব চেনাইটি সকলোৱে একেলগে सोते गोए गोए बहाग पालकी নাই তুমি জানালে প্রেম করিব জানিলেই নহ'ব ককাইটি বন্ধু লাভ পাৰিলেই নহ'ব চেনাইটি খুৱাব পিন্ধাব পাৰিবানে নাই মৰমৰ মাতে দিবানে সদায় বাৰীৰে পাছৰে আমি মুদিয়ালে নাই তুমি জানালে প্রেম করিব জানিলেই নহ'ব ককাইটি মন ভুলাব পাৰিলেই নহ'ব চেনাইটি প্রেম করিব জানিলেই নহ'ব ককাইটি মন ভুলাব পাৰিলেই নহ'ব চেনাইটি ধন্যবাদ ধন্যবাদ